পৃথিৱীত এনেকুৱা কিছু মানুহ আছে যাৰ ভালপোৱা মাথো সপোনতে দেখা দিয়ে। বাস্তৱত নোপোৱাৰ বেদনা যে কিমান কষ্টকৰ। জীৱনৰ চাহিদা যিমানেই কম হ'ব সিমানেই তোমাৰ সুখী হোৱাৰ সম্ভাৱনা বেছি হ'ব। পৃথিৱীত কোনো কাৰো বাবে ৰৈ নাথাকে, মাথো সুখত থকা আশাই কাষত অহাৰ এটা বেদনাহে, আৰু দূৰত গুচি যোৱা এটা বাস্তৱ অভিনয়। যিয়ে নেকি নিজকে ঠিক ৰাখিব নোৱাৰে তেওঁ নিজৰ বাবে এটি বিপদজনক, আৰু আন কাৰোবাৰ বাবেও। দুখ কষ্ট মানুহৰ জীৱনৰ এটি ব্যক্তিগত গান, যিটো গান মানুহে নিজকে এৰি আন কোনেও নুশুনে। আজি যিজন তোমাৰ কাষত আছে হয়তো কালি সি নাথাকিবও পাৰে। সেয়ে জীৱনৰ বাটত চলাৰ পথত অকলেই চলিব শিকা, কাৰণ বাস্তৱৰ ওচৰত আৱেগৰ কোনো স্থান নাই।